জানা যে মন তো মারি আছে কে কতনো মন মারি স্কুটি খান যে দিবা আছিল কি হল স্কুটি খান আমার বুড়া মরাক দে বুড়া মুরলি এলা টাকা দি দিন দে বুড়া মরাক লাগি মার খান হল এ বুড়া গিয়ে বুড়াক মানে ইংনি মারা খরচ করে দিল মারি খেলাম কিনতে না করবে এগুলা স্কুটি লাগে দিন দে দি টেনশন নলবে তই মোক সাধারণ স্কুটি খান দিবা মানে কেনা পাইছি কি লাগে তই দিবা পারবি এ না দাও কি না দাও তই তো মানে মরি যাবা দিবি এগুলো তো সাধারণ মোবাইল পারি মজা থাকলে গম পালো তোর ভাল পড়া ব্রেকআপ বুঝা মই বহুত ভাল পাওঁ বা মই তামচাই বস্তু পৃথিৱীৰ মাথাত যিমান চলি আছে তাতকৈ বেছি ভাল পাওঁ ও সাধারণ চুলি কেইটা সমান মরম মই জীয়াই থাকিব নোৱাৰো কত আছা ও বাবু ভাত খালা কি ও গড মই সগুন পৰা গাছ তল লৈছো তই আহা মানে যে উঞ্চারি কে উঞ্চারি তখন নিজে আসছা ৰতে মোৰ বাবুৰে বেগ মই ফোন কৰো ৰ অ কাৰণ হা ন ক'ত আছা মই বাগানত আছো ক'ত আছা এ তই সগুন পৰা গাছৰ তলক লাগি আহ মই যাইছো ৰ হ'ব দে কিয় হ'ব অৰ্জুন কাৰ ইমান সাহস মোৰ মৰমৰ ভাইৰ কোমল আৰু সাহস ডিমেৰ দৰে হৃদয়খন উলিয়াই আনি আপলে ভাঙিলা কাৰ ইমান সাহস হাই তই ভয় নকৰবি আমাৰ সেই খানদানী চুৰিখন বহুত দিন ধৰি ইউজ হোৱা নাই ইয়াৰ নোট তেজেদি আজি মই সেই চুৰিৰ মামাৰ মুচি পেলাম হাই মই টেনশ্যন নলওঁ আৰু তই চিন্তা নকৰবি ইয়াতে বাঘ থিয় হৈ আছে গতিকে তই কোনো টেনশ্যন লোৱা নাই ঠিক আছে মই টেনশ্যন নলবি কোনটো এইটো নেকি এইজনী ঐ হেল্ল' মিছ মুন্দি হিলাওক নহ'লে তোক কৰি পেলাম আজি ডিছমিছ তই আৰে তই ৰিয়া 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 মানে মই যেতিয়া ৰাজত্ব আছিলোঁ এখন দেশ মানে ৰিয়া মোৰ আছিল সেইগিলা বাদ দিয়ে তই কি হুকলৈ অহংকাৰ কৰা ইমান দ্যাটছ মাই পাৱাৰ তই যদি ভালদৰে ইউজ কৰিলো কি আৰু নেজা থাকিলে তো গৰু হাল বুবা পাৰিলো হয় তই ভাল পাব বাকী ইচ্ছা আমাক তোকে মায়ের উপরে জন্ম যাচ্ছে দুইটা কল গাছ ছিল মালা মালা কথা এই চুপ তই গুন্ডাত পাম দি বহুত গোল্লা কৰি বহুত খোৱালি আৰু নাহ আচ্ছা অৰ্জুন এইটো খাকবিয়া দি মুখ পেন এটাৰ কাৰণটো কি মই ধৰিব পৰা নাই নহয় বহুত হল তই কাৰ লগত বিয়া চাম নহয় মই হলো সুইফ্ট ডিজায়ার গাড়ি তত যদি ড্রাইভার 10 পয়সা হারা করে দিব পারো হা তই নতুন সুইফ্ট ডিজায়ার গাড়ী তাৰ যদি একবাৰ ইঞ্জিন মাৰ খায় সি মেকাৰৰ হাতত পৰি যাব ততক মই ভাল নাপাও নহয় ফুলক ভাল পাই কিন্তু পাতক নহয় টকা পয়সা ভাল পাই কিন্তু তহঁতক নহয় এটা ডাইলগ চাৱে অ হেল্ল' মোবাইল ভাল পাওঁ কিন্তু চিমুক নহয় তোৰ দেহাটো কি ভাল পাওঁ কিন্তু অন্তৰক নহয় নহয় এটা মাত তাক যদি আজি মাৰিব নোৱাৰো আৰু তোক যদি বিয়াৰ আগত বিধৱা বানব নোৱাৰো তেতিয়াহ'লে মই মাকৰ পুতক নহয় এ মই বাপেকৰ বুজক নহয় তাৰ মানে অফিস আৰস চুপ চুপ মাৰি মাৰি জিতা আলি গলাম মাৰি কামান মাৰি দিয়া গাড়ী আদে দিয়ে জিতা কুকুৰ দুটা যে ফুকি আছিলে দুটা নেকি হয় কুকুৰ বুলি কয় কাজি মই ইনস্পেক্টৰ আজিৰ পৰা মোৰ ডালিঙৰ চকুত দেনি চোৱা তোক ডাইৰেক্ট 450 টাকাত ডাইৰেক্ট দে মনত ৰাখি কিন্তু ঠিক আছে দে হ'ব তই চকুৰ পালে আহিছা তাৰ বেক চাইড চাম না আমি তই মোক এলা হেলা পুলিচৰ কিতাপ গুলি আহিছা নেকি আগতে আমাৰ গাঁৱত কুকুৰৰ ৰেচ পাচ্ছি মানে দাউৰে হালা আছিল তই চাৰে সদায় ফাৰ্ষ্ট পাইছিল আমাৰ কুকুৰ য়েছ হা এই ৰাজ তেন্দৰ কথাত মোৰ নাকলম খাৰা হৈছিল কিন্তু আপনি থাকো মই ডালিমত থৈ আহিছো হা
লাখ টুকুৰ হৈ গ'লাক বা কি বস্তুৱে বাপ আপিৰ মহিয়া মই সেইকাৰণে প্ৰেমেই কৰা নাই ভালে কৰিছি দা হাই গাইজ আমি বিশেষ অসুবিধাৰ কাৰণে আমি ভিডিঅ' দিব পৰা নাছিলোঁ সেয়েহে আজিৰ পৰা ভিডিঅ' দিবলৈ ষ্টাৰ্ট কৰিছোঁ আৰু আমাৰ লগত আৰু দুজন আহিছে এয়া মণি আৰু ৰাহুল আৰু আমি সকলোৱে মিলি আজিৰ পৰা ভিডিঅ' দিম বুলি চেষ্টা কৰিছোঁ আৰু আপোনালোকে যদি ভিডিঅ' চাই ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব নিশ্চয় থেংক ইউ